অৱশেষত অন্ত পৰিল বহু অপেক্ষাৰ। যদিহে আপোনালোকে PM কিষাণ হিতাধিকাৰী হয় তেতিয়াহ'লে এই ভিডিঅ'টো অতিকে সুখৰ হ'ব গৈ আছে আপোনালোকৰ বাবে। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, PM কিষাণলৈ ইমান দিনে যি অপেক্ষা চলি আছিলে 23 নং কিস্তি কেতিয়া আহিব তাৰে তাৰিখ ঘোষণা হৈ গৈছে। তো এই ভিডিঅ'টোত মই আপোনালোকক জনাম কেতিয়া আপোনালোকে PM কিষাণৰ নেক্সট কিস্তি আপোনালোকৰ একাউণ্টত পাব। তাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহু অপেক্ষাৰ পিছত PM কিষাণৰ যি অফিচিয়েল ছ'চিয়েল মিডিয়াৰ হেণ্ডেল আছে তাত জনাল যে অহা 20 জুনত আপোনালোকৰ সকলো একাউণ্টতে 2000 টকাকৈ সোমাই দিয়া হ'ব। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, অহা 20 জুনত আপোনালোকৰ একাউণ্টত 2000 টকাকৈ সোমাব। যদিহে আপোনালোকৰ KYC আপডেট কৰিছে, লগতে লেণ্ড ভেৰিফিকেশ্যন হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিত থাকক 20 জুনত আপোনালোকৰ একাউণ্টত 2000 টকা সোমাই যাব। যদি আপোনালোকে KYC কৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে KYCটো কৰাই লওক। KYCটো কৰিবলৈ ইমান কঠিন নহয়। আপোনালোকৰ কাষৰ CSC চেণ্টাৰত গৈ আপোনালোকে নিজৰ KYCটো কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই আগন্তুক দিনতো লৈ আহিম।